বন্ধুসকল আকৌ এটা নতুন ফেচ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ TVS Ntorq স্কুটাৰখনৰ বিষয়ে 125 যোনখন ৰেচ XP আছে সেই স্কুটাৰখনৰ বিষয়ে। স্কুটাৰখনৰ প্ৰাইচ, মাইলেজ, টপ স্পীড, ফিচাৰ্ছ, ল' ডাউন পে'মেণ্ট, EMI আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু কোনে কোনে মোৰ প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বৰ বিশেষ দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব আমি ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 124.8 cc এয়াৰ কুলেড ইঞ্জিন হয় আৰু মেক্সিমাম পাৱাৰটো হৈ গ'ল 10.06 bhp 7000 rpm প্ৰডিউচ কৰে আৰু টপটো হৈ গ'ল 10.8 নিউটন মিটাৰ 5500 rpm আৰু স্কুটাৰখনৰ টপ স্পীডটো হৈ গ'ল 110 কিলোমিটাৰ আৰু মাইলেজটো হৈ গ'ল 42 কিলোমিটাৰ পাৰ লিটাৰত আৰু ফিউল টেংক কেপাচিটিটো যদি চাওঁ তেতিয়াহ'লে ফিউল টেংক কেপাচিটিটো হৈ গ'ল 5.8 লিটাৰ আৰু ৰিজাৰ্ভ ফিউলটো যদি চাওঁ তেতিয়াহ'লে 1 লিটাৰ। ব্ৰেকিং চিষ্টেমটো হৈ গ'ল ফ্ৰণ্টত ডিছ ব্ৰেক দিছে, বেক চকাত অনলি ড্ৰাম। আৰু টায়াৰ চাইজটো চাওঁ যদিও ফ্ৰণ্টত 100/80 আৰু বেক চকাটোত 110/80 12 ইঞ্চি হুইলৰ লগতে টিউবলেছ টায়াৰ হয়। আৰু যদি বাইকখন অভাৰঅল ৱেইটটো চাওঁ তেতিয়াহ'লে ৱেইটটো হৈ গ'ল 116 কেজি আৰু চিট হাইটটো চাওঁ যদি 770 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওঁ তেতিয়াহ'লে 155 mm আৰু ইনষ্ট্ৰুমেণ্ট কনছ'লটো যদি চাওঁ ফুল্লি ডিজিটেল হয়। মোবাইল কানেক্টিভিটিৰ লগতে কল, SMS এলাৰ্ট, ক্লক, USB চাৰ্জিং পৰ্ট আদি সকলোখিনি ফিচাৰ্ছ আছে আৰু বডি গ্ৰাফিক্স আছে। বহুতকেইটা ভেৰিয়েণ্ট আছে বন্ধুসকল স্কুটাৰখনৰ। বডি গ্ৰাফিক্সটো বহুত ধুনীয়া হয়, দেখিছে আপোনালোকে। আৰু হেণ্ডেল বাৰ চুইচখিনি চাওক, হেণ্ডেল বাৰৰ যোনখিনি চুইচ হয় বহুত প্ৰিমিয়াম হয়, এগ্ৰেছিভ। আৰু হেডলেম্প যোনটো হয়, হেডলেম্পৰ ছাইডত যোনটো DRL আছে সেইটো ফুল্লি LED হয় আৰু হেডলেম্পটো LED আৰু বেকলাইটটো যদি চাওঁ ফুল্লি LED আৰু টাৰ্ম ছিগনেল যোনকেইটা হয় সেইকেইটা হেলোজেন অনলি। চিট হাইটৰ যোনটো স্পেচ আছে আপোনালোকৰ হেলমেটৰ পৰা আদি কৰি নথিপত্ৰ আদি কৰি বহুতখিনি বস্তু তাতে ভৰাই নিব পাৰে আৰু ফুট ৰেচৰ যোনখন স্পেচ হয় দেখিছেনে, বহুত ধুনীয়া লাগিছে। এতিয়া আহোঁ মেইন প্ৰাইচটোৰ বিষয়ে। প্ৰাইচটো হৈ গ'ল 1,15,863 টকা। স্ক্ৰীণত লগাই দিছোঁ দেখিছে। এয়া যদি আপোনালোকে সকলোতকৈ ল' ডাউন পে'মেণ্টটো দিয়ে তেতিয়াহ'লে 20,700 টকা আপোনালোকে যদি ল' ডাউন পে'মেণ্ট দিয়ে মানে দিব লাগিব 36 মাহৰ কাৰণে অৰ্থাৎ 3 বছৰৰ কাৰণে। তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 3,357 টকাকৈ, 3,357 টকাকৈ আহিব 3 বছৰৰ কাৰণে। যদি আৰু এটা চাইছিলোঁ ছেকেণ্ড যোনটো ডাউন পে'মেণ্ট হয় সেইটো হৈ গ'ল 40,400 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 36 মাহৰ কাৰণে, সেইটো EMI আহিব 2,662 টকাকৈ। এইটোৱে আছিল বন্ধুসকল সৰু ৰিভিউ ভিডিঅ'। নেক্সট কিবা একৰ ওপৰত ৰিভিউ লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।